নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ক্লাছ 10 ৰ ষষ্ঠ অধ্যায় ত্ৰিভুজ ইয়াৰে এক্সাৰসাইজ 6.2 কোৱেশ্চন নম্বৰ 4 লৈছো কোৱেশ্চন নম্বৰ 4 ত আমাক কোৱা আছিল চিত্ৰ 6.19 ত DE প্যাৰালেল AC আৰু DF প্যাৰালেল AE প্ৰমাণ কৰা যে BF by FE equal to BE by EC আমাক প্ৰথম দিয়া আছিল DE প্যাৰালেল AC এৰো দিয়া আছিল DE প্যাৰালেল AC মই ৰেড কালাৰ ৰাখিছো DE প্যাৰালেল AC দিয়া আছিল এতিয়া এই DE প্যাৰালেল AC এইটো কোনটো ত্ৰিভুজৰ অংশ হ'ব AC হ'ব তৃতীয় বাহু ত্ৰিভুজটো হ'ব ABC আৰু AC ৰ সমান্তৰাল ৰেখা হ'ব DE গতিকে আমি এইটো এনেকুৱা লিখিব পাৰো ত্ৰিভুজ ABC ত কি লিখিম DE প্যাৰালেল AC যত AC হৈছে তৃতীয় বাহু আৰু DE হৈছে তৃতীয় বাহুৰ সমান্তৰাল ৰেখা গতিকে বাকি দুটা বাহু কি হ'ব ত্ৰিভুজটোৰ বাকি দুটা বাহু D আৰু E বিন্দুত কি হ'ব সমান অনুপাতত বিভক্ত হ'ব বা DE ৰেখাই বাকি দুটা বাহু সমান অনুপাতত ভাগ কৰিব গতিকে ইয়াৰ পৰা লিখিলে BD by DA আমি BA এই বাহুটো চাইছো কি হ'ব BD by DA এতিয়া বাকি বাহুটো আছিল BC ইয়াত কি হ'ব BE by EC হ'ব গতিকে আমি লিখি দিও এইটো ইকুৱেল টু হৈ যাব BE by EC এটো মই লও ইকুৱেশ্যন নম্বৰ 1 ইয়াৰ পিছত আৰু এটা কন্ডিশন আমাক দিয়া আছিল DF প্যাৰালেল AE মই ব্লু কালাৰ ৰাখিছো DF প্যাৰালেল AE এই দুটা বাহু কি কোৱা আছিল পৰস্পৰ সমান্তৰাল বুলি কোৱা আছিল এতিয়া এইটো সৰ্ট অফ ফুলফিল কৰাৰ কাৰণে আমি ত্ৰিভুজ বিচাৰিব লাগে কোনটো ত্ৰিভুজত হয় যদি আমি চাও ইয়াত DE DF ছুটি হয় AE দীঘল হয় গতিকে আমি AE তৃতীয় বাহু হিচাপে লৈ পোৱা ত্ৰিভুজটো লম ত্ৰিভুজটো হ'ব ABE অৰ্থাৎ ABE ত্ৰিভুজত কি হ'ব AE ৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখা হ'ব DF গতিকে আমি লিখো ত্ৰিভুজ ব্লু কালাৰত লিখিছো ত্ৰিভুজ ABE ত এতিয়া ABE ত কি হ'ব DF প্যাৰালেল হ'ব AE গতিকে আমি এনেকুৱা লিখো DF প্যাৰালেল AE আকৌ একে ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাই কি কৰে এটা ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাই বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে উপপাদ্য 6.1 ত আমি লিখিছো ইয়াৰ পৰা আমি কি লিখিব পাৰিম তেতিয়া হলে এফালৰ পৰাই লও BD by DA এইটো ইকুৱেল টু হৈ যাব এতিয়া আমাৰ এইটো কি আছিল F বিন্দু আছিল আৰু E বিন্দু আছিল গতিকে BF by FE হৈ যাব BF by FE হৈ যাব এফালৰ বাহুটো আছিল BE আৰু DF বাহুই F বিন্দুত কাটিছিল গতিকে কি হ'ব BF by FE হ'ব অনুপাত এতিয়া এটো মই ইকুৱেশ্যন নম্বৰ 2 দি দিও এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 যদি আমি চাও ইকুৱেশ্যন নম্বৰ 1 ত লেফট হ্যান্ড সাইডত আছিল BD by DA আৰু ইকুৱেশ্যন নম্বৰ 2 টো আমাৰ লেফট হ্যান্ড সাইডত কি আছে BD by DA আছে এতিয়া লেফট হ্যান্ড সাইড যেহেতুকে দুয়োটা সমীকৰণৰে সমান গতিকে কি হ'ব ৰাইট হ্যান্ড সাইডও সমান হ'ব এতিয়া ৰাইট হ্যান্ড সাইড যদি আমি সমান কৰো তেতিয়া হলে আমি কি পাম আমি পাম BE by EC equal to BF by FE আমাক প্ৰমাণ কৰিব দিছিল BF by FE equal to BE by EC গতিকে আমি তলৰ ফালৰ পৰা লিখিম আমি এনেকুৱা লিখিব পাৰো গতিকে সমীকৰণ 1 আৰু 2 ৰ পৰা পাও আমি 2 নং সমীকৰণৰ ৰাইট হ্যান্ড সাইডটো আগত লিখি লও BF by FE equal to আমি পাম BE by EC অৰ্থাৎ BF by FE equal to হ'ব BE by EC আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল গতিকে আমি এতিয়া লিখিব পাৰো প্ৰমাণিত হ'ল এখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 4 হৈ গ'ল আশা কৰো সকলোৱে বুজি পাইছে যদি এই ভিডিওটো ভাল লাগিছে তেতিয়া হলে শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ